ঠাণ্ডা দিনত আমাৰ হাত ভৰিবোৰ শুকান হৈ পৰে নহয়নে? তাৰ বাবে এটা ঘৰুৱা ৰেমেডি লৈ আহিছোঁ, যিটো নেকি ব্যৱহাৰ কৰিলে আপোনালোকৰ যিবোৰ মইশ্চাৰাইজাৰ লিকুইড থাকে সেইবিলাকলৈ মনতেই নপৰিব। আমি সৰুৰ পৰা সেইবিলাকে ব্যৱহাৰ কৰিছিলোঁ আৰু ডেকা বুঢ়া সকলোৱে ব্যৱহাৰ কৰিব পাৰিব, কোনো ছাইড ইফেক্ট নাই। মই এটা গোল নেমু লৈছোঁ। প্ৰথমে এটা টেঙাটো কাটি লৈছোঁ। গোল নেমুৱে ল'ব আপোনালোকেও। তাৰপাছত এয়া অলপ মিঠাতেল ভৰাই ল'ম। মিঠাতেল মই বেছি নলওঁ, কাৰণ এতিয়া ঠাণ্ডা দিন যাবই হ'ল, সেইকাৰণে অলপ কম। টেঙাটো চেপি গুটিকেইটা আঁতৰাই লৈ মিঠাতেলৰ লগত মই ভৰাই দিছোঁ আৰু তাৰপৰা জোকাৰি অলপ যদি ডাঠ হয় তেতিয়া অলপ মই গোলাপ জল দি দিছোঁ। গোলাপ জল দিয়াৰ পাছত আৰু অলপ মই গ্লিচাৰিন দি দিম। গ্লিচাৰিন অপশ্যনেল হয়, এইকেইটা নিদিলেও হয়। যদি ডাঠ হয় বুলি ভাবে তেতিয়া অলপ দি দিব। এয়া মোৰ ঘৰুৱা ৰেমেডি সাজু। এইটো ঘঁহিলে আপোনালোকৰ ভেচলিন লিকুইডবিলাকলৈ একো মনতেই নপৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব